হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু এইজনী আমাৰ ভাগিনজনী আহিলে কালি। কৈ দিয়া তোমাৰ কেনেকুৱা, ভালনে বেয়া? মোৰ ভালে ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? আৰু আজি মোৰ ৰিজাল্ট দিব। আৰু আজি তাই ৰিজাল্ট দিব। ৰিজাল্টৰ পাৰ্টি দিবা নেকি? দিম হে দিম। কি দিবা? মোক কৈছে আজি তাই হেনো 1 নম্বৰত গ'লে কি খাব? মাংস। 2 নম্বৰত গ'লে মাছ খাব হেনো। আৰু 3 নম্বৰত গ'লে বোলে কণী খুৱাব হেনো বোলে। তেনেকুৱা হয় নি বাৰু? এই চাকি মাছ যি নম্বৰত গ'লেও মাংসই খুৱাব লাগিব আজি পাৰ্টি এইফালৰ পৰা বোলে। কিন্তু তাইৰ ওচৰত পইচা নাই আকৌ। পইচা মোৰ পৰা ল'ব হেনো তাই পইচা। পাৰ্টি আলু গুটি কেইটামান পালে মানে আলু গুটি কেইটামান পালে তাই আলু গুটি খুৱাই দিব। আৰু ফ্ৰেণ্ডছ, মই এতিয়া বনাই আছোঁ মেগী। আপোনালোকক দেখাম ৰ'ব মেগী। মানে ৰাতিপুৱা ভোক লাগেতো, ভাত খাবলৈও মন নাযায়, সেইকাৰণে মেগীকে বনাই আছোঁ আৰু ফ্ৰেণ্ডছ, এয়া আছে আমাৰ মেগী, পুৰা টেষ্টি ফ্ৰেঞ্চবিন, বিলাহী আৰু কণী দিছোঁ। আৰু অলপ জোল কৰি বনাইছোঁ। মানে অকণমান চব্জি দিব লাগে, নালাগে আৰু পিঁয়াজ দিছে। মেগী বনাই আছোঁচোন, আকৌ সেইবোৰ খাই আছোঁ যে। তো ফ্ৰেণ্ডছ, দিছ ইজ মাই ফেভৰেট মিলানা কুকিজ। ফেভৰেট মিলানা কুকিজ। সেইটো ভাল লাগে খাই। আমাৰ মেগীটো হৈ গ'ল বনাই। মাতি দিয়া ধোন চবকে খাবলৈ। কেনেকুৱা লাগিছে খাই? মজা লাগিছে খাই? হা? কেনেকুৱা লাগিছে খাই? খাবে খোৱা কথালৈ তুমি খাইছোঁ আকৌ চুলিয়া তুলিয়া সোমাই যাব মেগীৰ লগত আকৌ। कैसा लगा? अच्छा है। अच्छा है? कितना अच्छा है? बहुत अच्छा। खाई हल लगी? मैं नाखालों। ऐसी कुटमानी मन नहीं से। और कुछ खाना बाकी है क्या? यस। पेट भरा कि नहीं? नहीं भरा? 100% तार 40% ना 35% भइले। 35% বহিলে বোলে তাই পেটটো এনে ডাঙৰ চাওঁ কিমান ডাঙৰ। কি হ'ল? দেখোন মোক বাৰ্থডে পাৰ্টি নিদিলে তোমাৰ বাৰ্থডে। কি? বাৰ্থডে কাহানি বা ক'ব নহ'লে বাৰ্থডে কাহানি বা হৈ গ'ল। মোক বাৰ্থডে পাৰ্টি নিদিলা নহয়। বাৰ্থডে পাৰ্টি পৰীক্ষা হৈ থকা নাই নিজে নাহিলা। পৰীক্ষা বন্ধ, সেইদিনা মোৰ পৰীক্ষা নাছিলে, সেইদিনা মোৰ এতিয়া মোৰ বাৰ্থডে কাহানি বা হ'ল। এতিয়া মোৰ বাৰ্থডে পাৰ্টি পাতিম। 18 তাৰিখে বাৰ্থডে হৈ গ'ল। য়েছ, মোক ম'ম' পাৰ্টি দিব লাগিব। ম'ম' পাৰ্টি দিওঁ, ঘৰত বনাই খুৱাই দিম ম'ম' কেইটামান পিঠাগুড়ি দি বোলে নি। পিঞ্চিকো খাব লাগিব তেতিয়া। চবকে পিঠাগুড়ি লাডু কেইটামান খুৱাই দিম হ'ব নাই? পিঠাগুড়ি নাখাওঁ। ভিতৰত চব্জি তব্জি অকণমান ভৰাই দিম আৰু পিঠাই নাখাওঁ। বাৰ্থডে পাৰ্টি লাগে। য়েছ। ক'ত? ঘৰত বা ক'ৰবাত বেলেগত। আজি পৰীক্ষা পাৰ্টিটো মোক খুৱাই লোৱা, তাৰপিছতে মই বাৰ্থডে পাৰ্টিৰ কথা কাইলৈ চিন্তা কৰিম। হ'ব? কালি যে ফ্ৰেণ্ডছ আমি ৰাতি ভাস্কৰজ্যোতিত ত্ৰিপুলাৰ এখন চালোগৈ। ত্ৰিপুলাৰ কি মজা লাগিলে চাই। এজনী ভৰাটোজনী নগ'ল, কম জুৰিজনী কম দিল বালে। বুঢ়ী হ'লহি তাই এতিয়া এতিয়া ভয় লাগে নে তাই? ইমান অকণি ল'ৰা ছোৱালীয়ে চাবলৈ আহিছে। ইমান লগ ধৰিলেও নগ'ল। মই চাওঁ কাৰ্টুনৰ চিনেমা। কিমান মজা লাগিলে চাই। 8টা বজাৰ পৰা 12টা। 11:30। মই চবতছে ভাল পাওঁ কাৰ্টুনৰ চিনেমা চাই। ফ্ৰজেন 2 কোনে চালে? মই চালোঁ। কাৰ্টুন চাই নে? আৰু কোৰিয়ান ড্ৰামা। বেলেগ মজা লাগিলে। আপোনালোকে নাইছে যদি চাব ত্ৰিপুলাৰখন। কোনে কিন্তু দীঘল হয় চিনেমাখন। ৰিজাল্ট দিব আজি। ৰিজাল্ট দিব আজি ছোৱালী এজনীৰ।
1 নম্বৰত গ'লে ভাল 2 নম্বৰত গ'লে 3 নম্বৰত গ'লে 2 নম্বৰত গ'লে আৰু কি সেইটো জানাই আৰু নকওঁ কি আৰু 3 নম্বৰত গ'লে আৰু ফ্ৰেণ্ডছ কিবা কাম দে ফাৰ্ষ্ট হ'লে মাংস খাম ছেকেণ্ড হ'লে মাছ থাৰ্ড হ'লে কণী ফ'ৰ্থ হ'লে ভাতে দাইলে ভাজিয়ে তাৰপিছত ফিফ্থ হ'লে ভাতে দাইলে ছিক্সথ হ'লে ভাতে নিমখে তাৰপিছত 7 হ'লে ভাতে কাক খোৱাবা ভাতে নিমখ আমি নাখাওঁ তাৰপিছত 8 হ'লে অকল পানী কোনে খাব নাখাওঁ নহয় আমি মই দিবলৈও নাই নহয় আমি নাখাওঁ নহয় দিলেহে খাবা নিদিওঁ নহয় মই আমি আৰু ভাতে মাংসই খাবলৈহে ৰেডি তাৰপিছত ভাতে মাছে সেইবোৰ নাখাওঁ ভাতে কণীয়ে সেইবোৰ নাখাওঁ আমি অকল মাংসহে খাম খালেও খোৱা নাখালেও নাই মোৰ কি খাব 1 নম্বৰত যাবই নোৱাৰে এজনী পাৰি মই পেপাৰ দে পাই ক্লাছ 4 লৈকে ফাৰ্ষ্ট হৈছোঁ 4 পৰা 5 লৈও 1 নম্বৰত যাব লাগিব তেতিয়াহে পালানে বুজিয়ে পোৱা নাই কি বুজি পোৱা নাই আকৌ কিহত আছামিজত 49 50 ভিতৰত ইংলিছত 50 বা 50 ভিতৰত 50 মেথমেটিক্সত 50 ভিতৰত 50 ছায়েন্সত 50 ভিতৰত 50 ছ'চিয়েল ষ্টাডিজত 50 ভিতৰত 50 হিন্দীত 50 ভিতৰত 49 কাৰণ মোৰ লাল বাহাদুৰ শাস্ত্ৰী বানানটো ভুল হ'ল সুন্দৰ বানানটো ভুল হ'ল আৰু ইয়াত হেৰি 300ৰ ভিতৰত 299 হিন্দী এইটো ভুল হ'ল নম্বৰ দিছে নে দুই দিছে বেলেগ কিবা এইটো ভুল হ'ল এইটো নাই কুড়ু শুরু ফার্স্টে এইটো কথা নাই এইটো কাটি পার্টি দুর্ভাগ্য বড় লাগিব কি মো মজা না আছে মাইছে এ না কি কৰিছা মোহৰা বাতিছো আই গামোচাৰ কাৰণে এয়া দুদলীয়া কৰি আছোঁ সূতা দেখিছা তেনেকৈ দুদলীয়া কৰিছোঁ এই বেলেগ এটা মহুৰা বনাই ল'লোঁ বনাই লৈ আকৌ এইটো তেনেকৈ মিলাই পেলানি দুদলীয়া তিনিদলীয়া এনেকুৱাবোৰ কৰি আছোঁ এতিয়া নাই বৰ গামোচাখন আমি চাম দেই এইটো মানে ডিজাইনটো দি আছে এতিয়া সেজন বোলে আৰু এটা অকমান আছে তাৰপিছত এখন মানে ডিজাইন দিবলৈ থৈছে এনেকৈ মই এটা কি বুলি কয় ডিজাইন বুলি কোৱা নাই মই ডিজাইন বুলি কৈছোঁ আৰু এইবোৰ মানে দিব আৰু ডিজাইন টাইপৰ সেইকাৰণে এইটো মাৰি ভাবিছে উলিয়াই নিদিওঁ হ'ব ফ্ৰেণ্ডছ এইকণতে বৈ আছে এনে এতিয়া মোহৰা বাতি আছে অঁ ফ্ৰেণ্ডছক মেকুৰীজনী ক'ত সোমাই আছে একদম সোমাই লাগি আছে নে একদম আৰু এতিয়া আমি গোটেই তিনিজনী অকণমান ওলাই আহিছোঁ ৰাস্তাত খোজকাঢ়োঁ বুলি ভিতৰতে এনে কিমান সোমাই থাকিম ন খোজ কাঢ়িলে অকণমান ভাল লাগে সেইকাৰণে আৰু ইহঁতৰ ঘৰৰ ওচৰত ৰৈছোঁ মানে পিঞ্চিৰ ঘৰৰ ওচৰত পিঞ্চিক লৈ লওঁ লগত মানে পিঞ্চি মোৰ ফ্ৰেণ্ড হয় তো ফ্ৰেণ্ডছ এটা পিঞ্চি এটা ঘৰলৈ আহিলোঁ চাম দেখি কৈছে অঁ আপোনালোকে দেখোন মোবাইলৰ আছিলে শুনি আছে হাই লিখাই দিয়া মই কেমেৰামেন মাংস বনাইছোঁ চিকেন এইগৰাকীৰ পাৰ্টি এইগৰাকীৰ হাই ফ্ৰেণ্ডছ অন্য এটি আমাৰ ভিডিঅ' সৈতে আপোনালোকৰ মাজত পাইছোঁ আমি আৰু এইগৰাকী বুকাৰ মনমেৰি একো বুক্কাৰ নাই নিজে বুক্কাৰ হয় বুকাৰ হয় অকল বুকে লাগি থাকে তাই আৰু এতিয়া আমি যাম কেফে ম'ম' খাবলৈ মানে এজনে মোৰ বাৰ্থডে পাৰ্টি খুজি আছে যে তাইক বাৰ্থডে পাৰ্টি খুৱাব নিয়ক কিন্তু বিলটো পে' কৰিব এইজনে মহাশয় মহাশয় বিজি মহাশয় আজিকালি চিকেন কুৰকুৰে ম'ম' এটা দিম তাৰপিছতে আফগানী ম'ম' চিকেন আফগানী ম'ম' এটা দিম তাৰপিছতে আৰু দিম হট এণ্ড স্পাইচি চিকেন হ'বনে
ম'ম' বাউল এটা আৰু এটা দিম চিকেন চুপ ম'ম' হৈ যাব তো ফ্ৰেণ্ডছ এয়া হয় আমাৰ আফগানি চিকেন ম'ম' বহুত টেষ্টি লাগিছে টেষ্টি লাগিছেনে ফ্ৰেণ্ডছ লোভ লাগিছেনে ফ্ৰেণ্ডছ কেনেকুৱা লাগিছে কেনেকুৱা টেষ্টি বহুত টেষ্টি হয় মানে মেয়নিজটো টেষ্টি পাই তো ফ্ৰেণ্ডছ এয়া হয় আমাৰ ম'ম' চিকেন বহুত টেষ্টি এয়া আমাৰ চিকেন উইংছ হয় বহুত টেষ্টি লাগিছে ন আমাৰ খাই হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ কাপোৰ কিনিব বিশাল যাব নাই লাল বজাৰ ফ্ৰেণ্ডছ খাই কি টেষ্টি লাগিলে বেছি চিকেন আফগানি আফগানি পাব আকৌ এই বাৰ্থডেত আহিম খাবলৈ আফগানি ঠিক আছে মই তুমি দিবা না বাৰ্থডে নেমু 20 টকা মান লৈ যা 20 টকা বাকীবোৰ তুমি খুৱাব লাগিব কিন্তু হ'ব আৰু এই মানুহজন ইমান বিজি যে একদম ফোনতে আছে ক'বই নোৱাৰে একদম এনেই লগত আনিছোঁ হয় একো এটা নাই খোৱা অকল কুৰকুৰে ম'ম' এটা খাইছে লোকে ইমানেই বিজি যে ইমানেই বিজি নহয় কেতিয়াবা মোৰ ঠাইত যদি বেলেগ মানুহ এজনী ৰাখি থওঁ ই মই বুলি ভাবিব মানে ই মানে এনেকুৱা বিজি মুখলৈ চাবলৈ সময় নাই ফ্ৰেণ্ডছ আপুনি কুকুৰা ম'ম' ইয়াত কেতিয়াও নাখাব একদম ভাল নহয় ইমান ভাল নালাগিলে কুৰকুৰে